ওয়েলকাম টু মাই ইউটিউব চ্যানেল বুড়া বান্দার। সো গাইস আমি যা আছো আজি পানী চাবা এই আছে রিংকু পিছফালে। আজি তাৰ মানে পুৱাই পুৱাই একজাক বৰষুণ আছে, একজাক বৰষুণে পথাৰ বগা কৰি ফেলছি। সেইকাৰণে আমি আজি যাবা আইছো পানী চাবা। সেইকাৰণে ৰাহুল আৰু মই ওলাই আহিলো পানী চাবা। এতিয়া আগত দেখি চাই থাকক আপোনালোকে, আমি পানী চাব যাই আছো। যাবি ক'ত পিছে পানী চাবা? যাওঁ হামলাগুৰ কাছে কাটাত দেখি কেনে পানী হৈছে অলপ চাওঁ পথাৰত। আৰু গাছ বহুত পানী বাঢ়ছে বৰ্তমান। সেই পানীটো মানে বহুত বাঢ়ছে কালিৰ পৰা। সেই পানীটো আজি চাই আহোঁ কিমান পানী বাঢ়ছে, কিমান পানী কমছে পানীটো দেখাও চাইও এটা ব্লগ ভিডিঅ' আৰম্ভ কৰোঁ। গাছে চাইডতে পানী পানী চব হয় পানী, চব হয় পানী বেছি। ৰাতিটা মানে জৰা খাই সেইকাৰণে এতিয়া দিনত পানী চাবা আছো। এইবিলাক পানী অলপ পথাৰে পানী গৈছে। এই ৰুৱা পুতছি গোটা ৰুৱা ডুব গেল, এই গোটা ৰুৱা পুতছি গোটাই। আৰু আগৰ দিন বহুত পানী আছে, আগৰ দিন চাইও এইটো খাল নহয়তো কিন্তু পথাৰ এখন দেখিছে কেনে হৈছে খাল হাম্পা যচোন আগৰ দিন যাওঁ। ইনকে পানী হ'লে কি হ'ব? পুৰা ৰাস্তাটোৱে পানী দি ভৰ্তি হৈছে। এই দেশৰ উন্নতি কৰিছে জীৱনটোত। ঠিক আছে, ৰাস্তাটো পানী চাই লওঁ। ইফালেও চাৰিওফালে তাৰমানে আগৰ ফালেও আছে, এই বাইদেউ যাই আছে আবুক চাই আছে হৰেণটো মাতি আকৌ এই চাই লওঁ পানী। এই গেছ পানী চাবা পানী। আৰু গেছ এনেকুৱা ৰাস্তা দি আছোঁ তাৰমানে এটা মানুহ নে ৰাস্তাৰে চা না, ৰাস্তা পুৰা খালী খালী, এই ৰাস্তা পুৰা খালী। এনেকুৱা ৰাস্তাটো ফুৰিব আহিছোঁ, ভাল লাগছে কিন্তু মনটো আজি ফুৰিব আহিছিলে। এনেকুৱা ৰাস্তা কিন্তু উত্তম আৰু দেখছা আৰু গাছ গাড়ীত তেল অলপ মানে সেনে আন মাৰছি যাওঁ নাযাওঁ অলপ সেনে আনছি। মাল নাই মানি নাই বোলে গাছ, সেইকাৰণে আমাৰ গাড়ীত মছলা আছি। এই এটা বুঢ়া এটা আহিছে, তাক কওঁ তেল আধা লিটাৰ ঢালি দেই হুজুৰ, কি কওঁনো। চ' গাইছ এতিয়া গাড়ীত তেল অলপমান আমাৰ জীৱনে এই চাবা গাইছ যৌ যৌ যৌ। আৰু গাইছ ৰাস্তাটো চাই লওঁ। আৰু গাছ তেল ভৰালোঁ আধা লিটাৰ, ভৰাবি আৰু যাওঁ। সেই তেলেই এতিয়া খোজকাঢ়ি তেল লৈ আহিলোঁ, আধা ঘণ্টামান হ'ল। এতিয়া যাওঁ আৰু ষ্টাৰ্ট দিলোঁ। গেছ তেলটো ভৰালোঁ যাওঁ। আৰু গাছ এতিয়া ফাইনেলি ঘৰমুখ হৈ নদীটো দেখি আছোঁ, নদী পানীও বাঢ়ছি বোলে। আৰু মানুহ যাওঁ। আৰু গাইছ আমি তাৰ পৰা আহিলোঁ নদী চাবা। গাইছ অলপ নদী দেখি চাই লওক। এই দলংখন যি আছিল আমাৰ ফাৰ্ষ্ট ভিডিঅ'টো য'ত বনাইছিলোঁ, সেই দলংখনত তাতে আজি একদম তাৰমানে পানী একদম দলঙৰ তলত লাগি গৈছে। পানী চাই লওক, দলঙৰ তলত লাগি গৈছে। আৰু যেতিয়া বৰষুণ এতিয়া বৰ্তমান বৰষুণ অহাৰ সম্ভাৱনা অলপ আছেই। এই পূৰা ক'লা কৰি আছে মেঘ মানে। আৰু এইবাৰ যেতিয়া বৰষুণ আহে তাৰমানে দলংখন গোটা ফাই লৈ যাব গাইছ, নাচাকে একদম পানীত লাগি গৈছে। অ' ৰাহুল এইবাৰ ভাই নিব না দলংখন? তাৰমানে এইবাৰ একদম তাৰমানে আৰু পানী বঢ়িয়াকৈ বাঢ়ি গৈছে, একদম পানী বহুত বাঢ়ছি, একদম পানী নাচাকে একদম খোলা পানী নাচাকে গাইছ। এই পাৰ একদম কেনেকৈ থৈ গৈছে, এই পাতা ৰৈছে ইফালে। আমাৰ ফাৰ্ষ্ট ব্লগটো আমি ইয়াতে বনাইছিলোঁ, এইখিনি জেগাতে গাড়ী চাড়ী ৰাখি কেনে আমি ৰাহুল আৰু মই এইখিনি জেগাতে বনাইছিলোঁ। আৰু আজি আপোনালোকক সেইখিনি জেগাতে দেখাব লৈছোঁ মানে পানীটো কিমান বাঢ়ছি, সেইটো আপোনালোকে চাই লওক, হয় না নহয় ৰাহুল? আৰু আমি এতিয়া যাম, এইবাৰ আমি যাম সুচুপাৰ গাঁৱৰ মাজেদি, মানে আহিছোঁ ইফালে নদীৰ পাৰে পাৰে। আহাটো ৰাহুলে ভিডিঅ' নকৰিলে, আমি যাম ইফালেদি এই বাঁহৰ তলেদি। আৰু আমি যাৱাটো ৰাস্তা একদম বেয়া ৰাস্তা, যোনটো ৰাস্তা দি যাম ৰাহুলক দেখাবা দিছোঁ।
চাই থাকক আপোনালোকে। আৰু গাইজ ভিডিঅ'টো আৰু এৰিলোঁ, যদি ভাল লাগিল লাইক শ্বেয়াৰ কৰি দিবি আৰু যোনে নতুনকৈ আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবি। চ' বাই বাই, জয় অসম, জয় জুবিন দা। এৰিলোঁ, বৰষুণ আছে তাৰমানে যাওঁ, ঘৰত যাওঁ। ত' বাই বাই।